নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে বাপুতি সাহোন ৰঙালী বিহুটিৰ শুভেচ্ছা যাচিলোঁ আৰু জ্যেষ্ঠজনক মোৰ ওলগ জনালোঁ। লগতে অসমীয়া নৱবৰ্ষৰো বহুত শুভকামনা যাচিলোঁ। আজি বিহু বুলি ছোৱালীকেইজনীয়ে ঘৰতে এপাক নাচিছে। আপোনালোকে চাওকচোন সিহঁতৰ বিহু নাচকেইটা। অতি টঙালি কঁকালত বান্ধি লৈ উজালি উজালি অতীত সোঁৱৰাই বলা যাওঁ আগুৱাই ঢোলেটি কান্ধতে পেপাতি হাততে লৈ ৰাতিৰে ৰাতিটো অতি টঙালি ফুৰু বিহু মাৰি অতি টঙালি ফুৰু বিহু মাৰি অতি টঙালি গুচাই ধূলি বালি অতি টঙালি গছকতে মৰে দুবৰি অতি টঙালি কঁকালত বান্ধি লৈ উজালি উজালি অতীত সোঁৱৰাই বলা যাওঁ আগুৱাই ঢোলেটি কান্ধতে পেপাতি হাততে লৈ থাকি মই জুৰিয়া আহতৰে ৰৈ ৰতি মইনা মইনা মতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই ৰৈ ৰতি মইনা মইনা মতি দিয়া দিয়া যদি এষাৰ মৰমৰে এৰি গ'লে ৰাপতে লাগে মইনা মাতি আপোনালোক সকলোৱে বিহুৰ বাবে পিঠা বনাইছেই চাগে। মই ইয়াত বনাবলৈ লৈছোঁ বৰপিঠা। বৰপিঠাৰ বাবে মই প্ৰথমতে দিছোঁ একাপ বৰা চাউল আৰু একাপ জহা চাউল। জহা চাউলৰ সলনি যিকোনো চাউল ল'ব পাৰে, ভাত খোৱা চাউল, শালি চাউল, লাহি চাউল, যি মন যায় সেই চাউলে ল'ব পাৰে। আৰু ইয়াত মই দিছোঁ পিঠা একাপ লোৱাৰ কাৰণে আধা কাপ ময়দা আৰু আধা কাপ চুজি। আৰু ইয়াত দিছোঁ মই আধা কাপ নাৰিকলৰ গুড়ি, শুকান নাৰিকলৰ গুড়ি মই বজাৰৰ পৰা কিনি অনা। ইয়াত দি ভালদৰে মিহলাই লৈছোঁ। আপোনালোকে কেঁচা নাৰিকলো ৰুকি ইয়াত দিব পাৰে। এতিয়া ইয়াত দিছোঁ গুড়ৰ পানী। গুড়খিনি মই সৰু সৰুকৈ কুটি পানীত তিয়াই থৈছিলোঁ আৰু সেইখিনি পানী মই চাকি এতিয়া ইয়াত অলপ অলপকৈ দি এইদৰে মিক্স কৰি লৈছোঁ। মই ইয়াত যিখিনি পিঠাগুড়ি লৈছিলোঁ সেইখিনি আছিলে মিলত খুন্দা পিঠাগুড়ি।
মিলত খুন্দা শুকান পিঠাগুড়ি। কেঁচা পিঠাগুড়ি হ'লে মিক্সিত খুন্দা বা ঢেঁকীত খুন্দা পিঠাগুড়ি হ'লে ইয়াত পানীৰ পৰিমাণটো অলপ কম হয় আৰু এইখিনি মই ইমানটো জোখত মিহলাই ল'ম। ইয়াতকৈ বেছি ঢিলা হ'লেও পিঠাবোৰ ভাল নহয় আৰু ডাঠ হ'লেও ভাল নহয়। এইটো জোখত হ'লেহে পিঠাখিনি ভালদৰে ফুলি উঠে। ইমানটো জোখতে মই পিঠাখিনি ৰাখি আৰু এইখিনি মই 2 ঘণ্টাৰ বাবে ৰেষ্টত দিলোঁ আৰু এতিয়া এইখিনি মই লৈ লৈছোঁ আৰু ইয়াক আকৌ মই এবাৰ ভালদৰে মিক্স কৰি ল'ম। এতিয়া তেলত দিছোঁ। তেলত এটা এটাকৈ মই এই পিঠাখিনি বনাই যাম। ইমান ধুনীয়াকৈ পিঠাবোৰ ফুলি আহিব এতিয়া আপোনালোকে চাবচোন। আৰু ইয়াত চুজি দিয়াৰ বাবে আৰু নাৰিকলৰ গুড়িৰ বাবে পিঠাখিনি বহুত টেষ্টি হয় খাবলৈ আৰু কোমলো হয়। ঠাণ্ডা হৈ গ'লেও ই কোমল হৈ থাকে আৰু খাবলৈ ভাল হৈয়ে থাকে। এইখিনি বৰপিঠা এতিয়া ৰেডি হৈ গ'ল। এইবাৰ মই বনাম সুতুলি পিঠা। সুতুলি পিঠাৰ বাবে মই তিলখিনি ভালদৰে ধুই এৰাতি তিয়াই থৈ ভালদৰে ধুই ৰ'দত শুকুৱাই অলপ কমটি জুইত ভাজি লৈ মিক্সিত খুন্দি লৈছোঁ আৰু সৰু সৰুকৈ গুড় কাটি লৈ ইয়াৰ লগত মিহলাই তিল আৰু গুড়ৰ মিশ্ৰণটো তৈয়াৰ কৰিছোঁ সুতুলি পিঠাৰ মাজত পুৰ হিচাপে দিবলৈ। এতিয়া লৈছোঁ ইয়াত মই বৰা চাউলৰ পিঠাগুড়ি আৰু জহা চাউলৰ পিঠাগুড়ি। মই বৰা চাউল আৰু জহা চাউল দুইটা পিঠাগুড়ি সমান পৰিমাণে লৈছোঁ আৰু ইয়াত মই দিছোঁ অকণমান নিমখ আৰু এইখিনি মিহলাই লৈ এতিয়া ইয়াত গুড়ৰ পানীখিনি দি মই মঠি যাম। আটা মঠা নিচিনাকৈ ইয়াক মই মঠি যাম আৰু অলপ টানকৈ মঠিম।
এইদৰে মঠি হৈ গ'লত মই ইয়াক এইখিনি এঘণ্টাৰ বাবে ৰাখি দিলোঁ আৰু এতিয়া এইখিনি মই দুভাগ কৰি ল'ম। দুভাগ এইকাৰণেই কৰিম, ইয়াৰ এইখিনিৰ পৰা মই সুতুলি পিঠা বনাম আৰু আনটো ভাগৰ পৰা মই জোন পিঠা বনাম। সুতুলি পিঠা বাবে মই প্ৰথমতে হাতৰ তলুৱাত অলপ ৰিফাইন তেল সানি লৈ লাডু সৰু সৰুকৈ লাডু কৰি লৈ তাক মই এনেকৈ চেপেটা কৰি লৈছোঁ আৰু ইয়াত তিল আৰু গুড়ৰ পুৰখিনি ভৰাই মই ইয়াক সুতুলি এটা চেপ দিবলৈ চেষ্টা কৰিম। এইদৰে মই পিঠাটোৰ এটা সুতুলি আকৃতি দিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত এইদৰে তিল অলপ লগাই দিছোঁ। আৰু এনেদৰে মই বাকীবোৰো সুতুলি পিঠা ৰেডি কৰি লৈছোঁ। এতিয়া এইখিনি মই তেলত ভাজি দিম। এটা এটাকৈ এনেদৰে তেলত ভাজি যাম। অতি সহজতে বহুত টেষ্টি সুতুলি পিঠা আমাৰ ৰেডি হৈ গ'ল। পিঠা বনাওঁতে তেলখিনি যাতে বেছি গৰমো নহয় আৰু বেছি ঠাণ্ডাও নহয়, সেইটো কথা মন ৰাখিব লাগে। এইদৰে সুতুলি পিঠা ৰেডি হৈ গ'ল। আৰু এতিয়া মই বনাম জোন পিঠা। আৰু জোন পিঠাৰ বাবে মই নাৰিকলৰ পুৰ দিম। ইয়াতে মই শুকান নাৰিকলৰ গুড়ি বজাৰৰ পৰা কিনি অনা শুকান নাৰিকলৰ গুড়ি লৈছোঁ আৰু লগত দিম চেনি। যদি ঘৰত নাৰিকল ৰুকি লোৱা হয় তেনেহ'লে নাৰিকলখিনি ভালদৰে ভাজি ল'ব লাগিব। ভাজি শুকুৱাই পিনি তাৰ লগত চেনি দিব লাগিব আৰু এইদৰে হাতত ৰিফাইন তেল সানি লৈ মই জোন পিঠা বনাবৰ কাৰণে এনেদৰে হাতৰ তলুৱাত মই চেপেটা কৰি লৈছোঁ আৰু এই সাজটোত মই ইয়াক দি জোন পিঠা বনাম। এতিয়া নাৰিকল আৰু চেনি মিক্স কৰি থোৱা পুৰটো মই ইয়াৰ ভিতৰত দি জোন পিঠাৰ বাবে চেপ দিম। এইদৰে সাজটোত লৈ বনালে কিমান ধুনীয়া হয় চাওকচোন।
আৰু এতিয়া এটা এটাকৈ মই তেলত দি যাম। এইদৰে ৰঙচুৱাকৈ ভাজি ইয়াক মই ৰাখি যাম। এতিয়া আমাৰ জোন পিঠা ৰেডি হৈ গ'ল। এইদৰে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব।